এইটো হৈছে লেটেকু পুখুৰী ঐতিহাসিক লেটেকু পুখুৰী। কীৰ্তনঘৰ, মূল কীৰ্তনঘৰ। মূল কীৰ্তনঘৰত বিভিন্ন জেগাৰ পৰা কিছু অতিথি আহি পেলাই ইয়াত সেৱা জনাবলৈ আহিছে। লৈ পেলাই মাধৱদেৱৰ জন্মস্থানৰ বিষয়ে অকণমান আপোনালোকক জনাম আৰু ইয়াত কি কি আছে এইখিনি আপোনালোকক দেখুৱাম। আহকচোন কি কি আছে আমি চাওঁ এবাৰ। এইটো হৈছে লেটেকু পুখুৰী ঐতিহাসিক লেটেকু পুখুৰী। লেটেকু পুখুৰীটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াত বহুতখিনি ধুনীয়া ধুনীয়া মাছ জীয়া আছে। আপোনালোকক দেখুৱাম অকণমান পুখুৰীত ইমান ধুনীয়া লাগিছে এইখিনি মাছ। ইয়াত যদি আপোনালোকে আহে আপোনালোকে এইদৰে মুড়ি খুৱাব পাৰিব মাছক আৰু নিজেই উপভোগ কৰিব পাৰিব। বৰ সুন্দৰ জেগা। আৰু আমাৰ ইয়াতে যে মোৰ দাদা আছে, দাদা এই সম্পৰ্ক লৈ পেলাই কিছু কথা ক'ব। লেটেকু পুখুৰী মই আকৌ দাদা আপোনাক জনাব। নমস্কাৰ, মই প্ৰবীণ বৰা। এই মাধৱদেৱ শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী এই সমূহ অতিথি আপ্যায়ন তথা অতিথিসকলৰ কাৰণে মই যি ব্যৱস্থা, সেই ব্যৱস্থাপনাৰ কাৰণে মোক কমিটিয়ে ৰখাইছে, পৰিচালনা সমিতিয়ে। আৰু আমাৰ দেখিছে আপোনালোকৰ এইফালে কেমেৰাত দেখুৱাই দিয়ক, আমাৰ অতিথি ঘৰ আছে। এই অতিথি ঘৰত অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা আহি পেলাই ইয়াতে অতিথি থকাৰ সা সুবিধা আছে ধুনীয়াকৈ। সামান্যতম ইয়াতে মূল্য দিব লাগে, মাত্ৰ এখন বেডত মাত্ৰ 100 টকা এটা লোৱা যায় মাত্ৰ। এই আপোনালোকে সকলো আহক এই থানলৈ, মাধৱদেৱ জন্মস্থান পৰিদৰ্শন কৰক। অতিথিশালা, দুটা অতিথিশালা আছে দেখিছে আপোনালোকে। এইফালে কীৰ্তন ঘৰ আছে আৰু তাৰ লগে লগে এইফালে বটবৃক্ষ আছে। তেখেতৰ 500 বছৰীয়া পুৰণা যি বৰগছ হয়, সেই বৰগছজোপা আপোনালোকে নিজ চকুৰে প্ৰত্যক্ষ কৰকহি। আমাৰ মাছৰ যি নান্দনিক দৃশ্য, সেই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। ইয়াতে কাছ আছে, মাছ আছে, দেখিছে চাগে। দাদা এটা কথা কৈছে যে যিজোপা গছ দেখুৱাইছে, এই গছজোপা বোলে অসমৰ কেৱল দুটা জেগাতহে দেখা গৈছে ডাঙৰ হিচাপত। 1 নম্বৰ জেগাত ডিব্ৰুগড় টিলিঙা মন্দিৰ আৰু 2 নম্বৰতে মাধৱদেৱ লেটেকু পুখুৰীৰ কাষত। দাদা এইটো কিমান সঁচা মিছা, কথাটো কিমান সঁচা? আমি এইটো যিটো চৈত্যপুঠীয়া আৰু সেয়া মতে আৰু গছজোপা নিজে দেখিছে আপুনি। এই গছজোপাটো ফাঁকি দিয়া কথা নাই। গছজোপাৰ যিটো দেখিছে অৱয়ৱটো দেখিছে, আৰু এই বুৰঞ্জী প্ৰসিদ্ধ জেগা এয়া। আৰু ইয়াতে কোনো আৰু সঁচা মিছা কোনো কথাই নাই, নিজ চকুৰে প্ৰত্যক্ষ কৰিলে সকলোৱে দেখিব, নহয় জানো বাৰু? আৰু দাদা কি কি আছে অকণমান দেখুৱাম আপোনাক। আমাৰ এই কীৰ্তন ঘৰৰ সিফালে আছে আপোনাৰ গুৰুকী আছে। আমি চাওঁ কি কি আছে ইয়াত। ইয়াৰ মূল কীৰ্তন ঘৰ। ইয়াৰ বিভিন্ন জেগাৰ পৰা সকলো অতিথি আহে ইয়ালৈ, বিভিন্ন জেগাৰ পৰা আহিছে। ইয়াৰ মূল কীৰ্তন ঘৰ। মূল কীৰ্তনঘৰত বিভিন্ন জেগাৰ পৰা কিছু অতিথি আহি পেলাই ইয়াত সেৱা জনাবলৈ আহিছে। ইয়াৰ মাজতে দেখিছে আপোনালোকে নাটঘৰ। এইফালে আছে নাটঘৰ। সময়টো অলপ সন্ধিয়া হোৱাৰ কাৰণে অলপ লাইটৰ তাতে বৰষুণো দি আছে। বৰষুণৰ মাজে মাজে এইখিনি ভিডিঅ'টো কৰিবলগীয়া হৈছে। ইয়াৰ নাটঘৰ, যিকোনো ভাওনা সভা এইবিলাক তাতে কৰা হয়, যিকোনো মিটিং মাটাং তাতে কৰা হয়। ইয়াৰ নাটঘৰ। আমাৰ ইয়াতে দুটা অতিথিশালা আছে, এইফালে এটা অতিথিশালা আছে দেখিছে। ইয়াতো এয়া অতিথি থাকিব পৰা ব্যৱস্থা আছে। আৰু এইটো পুখুৰী কিহৰ? এইটো আমাৰ ইয়াতে দুটা পুখুৰী আছে, এটা মূল পুখুৰী আৰু এইটো এটা সৰু পুখুৰী ইয়াতে থকা আছে। এইটো মানে পুখুৰীটো আগৰ পৰাই আছে। গুৰুগৃহলৈ আহি আছে। এইটো গুৰুগৃহ। আমি এতিয়া গুৰুগৃহত যাম, মাধৱদেৱ জন্মস্থানৰ গুৰুগৃহত যাম। ইয়াৰ মূল জন্মভেটি গুৰুগৃহ বুলি কোৱা হয়। ইয়াতে উপজা এইটো গুৰুগৃহ। হয়।
আগলৈ দেখিব এটি পাটনাট আছে, তেওঁলোকে ব্যৱহাৰ কৰা পাটনাট। মূল ভেটি, জন্ম ভেটি গুৰুগী, আৰু সিফালে পাটনাট। এয়া গুৰুগৃহ। আৰু ইফালে আছে পূৰা বৰষুণ দি আছে। বৰষুণৰ মাজে মাজে কৰি আছোঁ তলতে অকণমান, সেইকাৰণে অলপ লৰালৰি কৰা নিচিনাও হৈছে। ইয়াতে পাটনাট বুলি কয়। ইয়াৰ পাটতে ব্যৱহাৰ কৰা নাট আছিলে, কিন্তু বৰ্তমান কুঁৱা হিচাপে ব্যৱহাৰ কৰা দিয়া হৈছে। ইয়াৰ যিটো পানী একদম উপযুক্ত পানী। এইটো কুঁৱাত বিষয়ে কি আছিলে? আগতে এইটো নাট আছিলে, এতিয়া সংৰক্ষণৰ কাৰণে কুঁৱা হিচাপে বনাই পেলোৱা হৈছে। মানে ইয়াতে গা ধুইছিলে নেকি? পানী খোৱাৰ কাৰণে, গা ধোৱা নহয়, পানী খোৱাৰ কাৰণে ন? ইয়াতে ইয়াৰ পানী মানে খাইছিলে, এয়া পানী খোৱাৰ এটা ব্যৱস্থাৰ কাৰণে লোৱা হৈছিলে ইয়াতে। আৰু এয়া উদী গৃহ, এয়া উজীৱৰ গৃহ। তেওঁলোকক লৈ আহিছিলে উদী গৃহৰ সমিতি হিচাপে বনোৱা। চাৰিওফালে এটা বৰ সুন্দৰ পৰিৱেশ। দোস্ত নমস্কাৰ। আজিলৈ মই এই ভিডিঅ'টো ইমানতে আজি সামৰণি মাৰিছোঁ। বৰষুণো খুব দি আছে। মোৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনাক কমেণ্ট কৰিব।